নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত কি আলোচনা কৰিবলৈ বিচাৰিছোঁ আপোনালোকে থাম্বনেইল দেখি পেলাই গম পাইছে। গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰটো হ'ল, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। ২ নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হ'ল, মোৰ জীৱন সোঁৱৰণ। ৩ নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল, পদুম কুঁৱৰী। ৪ নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ল, কদমকলি। ৫ নম্বৰ প্ৰশ্নটো হ'ল, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাউজী আৰু জ্ঞান কোন আছিল? উত্তৰটো হ'ল, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাউজী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হ'ল মিষ্টাৰ জে বৰুৱা। ৬ নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা। প্ৰথমটো হ'ল প্ৰাকৃতিক সৌন্দৰ্য, আনটো হ'ল ঐতিহাসিক উৎকৰ্ষ। ৭ নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল? উত্তৰটো হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনত।